নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। যিটো অসম পুলিচৰ অফিচিয়েল ৱেবছাইট আছে SLPRB, তাত বহুতেই ভাল খবৰ আহিছে। তোমালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুতেই ভাল খবৰ আহিছে। ভাল খবৰটো জনাই আছোঁ। তাৰ আগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। নিশ্চয় দেখাই পাইছা, এইটোৱে হৈছে অসম পুলিচৰ অফিচিয়েল ৱেবছাইট SLPRB। ইয়াত উল্লেখ কৰিছে তোমালোকৰ ৰিকমেণ্ড ন'টিছ, লগতে তোমালোকৰ আপডেট ডেট দিয়া হৈ আছে, যি নেকি তোমালোকৰ 15/03/2023 দিয়া হৈছে তোমালোকৰ, কিন্তু আজি আহিছে। লগতে উল্লেখ কৰিছে তোমালোকৰ এডভাৰটাইজমেণ্ট নং উল্লেখ কৰিছে, লগতে তোমালোকৰ ডেছক্ৰিপশ্যন উল্লেখ কৰিছে। যি নেকি তোমালোকৰ যিটো ন'টিছ আছে তাত তোমালোকে ক্লিক কৰি দিবা। তাত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এই ন'টিছখন আহিব, নিশ্চয় দেখাই পাইছা। ইয়াত উল্লেখ কৰিছে তোমালোকৰ অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড, আছাম ৰিহাবাৰী গুৱাহাটী। লগতে তোমালোকৰ ডেটটো মেনশ্যন কৰিছে 15/03/2023। তোমালোকৰ কিন্তু যোৱাকালি ডেটটো মেনশ্যন কৰিছে, কিন্তু আজি আহিছে। লগতে উল্লেখ কৰিছে ন'টিছ, লগতে উল্লেখ কৰিছে ৰিফাৰেঞ্চ ৰিক্ৰুটমেণ্ট ফৰ 36 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল এণ্ড 142 পোষ্ট অফ ড্ৰাইভাৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট। যি নেকি তোমালোকৰ ড্ৰাইভাৰ কনষ্টেবল আৰু ড্ৰাইভাৰ তোমালোকৰ ভেকেঞ্চিসমূহ আছিল, সেই ভেকেঞ্চিসমূহৰ কাৰণে তোমালোকৰ আপডেটটো আহিছে। তোমালোকৰ এডমিট কাৰ্ড দিবলৈ গৈ আছে, যি নেকি তোমালোকৰ স্কিল টেষ্টৰ কাৰণে, আৰু তোমালোকৰ এভেইলেবল কৰি দিব 16/03/2023 পৰা তোমালোকৰ এডমিট কাৰ্ডসমূহ পাব্লিছ কৰি দিব, মানে আজিৰ পৰা দিব। তোমালোকে সকলোৱে ডাউনলোড কৰিব পাৰিবা। যেতিয়া তোমালোকৰ এডমিট কাৰ্ডৰ লিংকটো এক্টিভ কৰি দিব, নিশ্চয় মই জনাই দিম। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।